মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ প্ৰশ্নটি হৈছে তলৰ অভেদ কেইটা প্ৰমাণ কৰা যদিহে ইয়াত কোণবিলাক সূক্ষ্ম কোণ আৰু যাৰ বাবে অভেদ কেইটা সংজ্ঞাবদ্ধ হয়। কি দিয়া আছে? sin θ minus 2 sin cube θ by 2 cos cube θ minus cos θ is equal to tan θ বুলি দেখাব লাগে আমি। অৰ্থাৎ এইখিনি মানে আমি এইটো বুলি দেখাব লাগে যদিহে কোণবিলাক সূক্ষ্ম কোণ হয়। আহা আমি সমাধান কৰোঁ। সলিউশন প্ৰথমতে আমি কি কৰিলোঁ? লেফ্ট হ্যান্ড সাইড লৈ ল'লোঁ। লেফ্ট হ্যান্ড সাইডত কি আছে? sin θ minus 2 sin cube θ by 2 cos cube θ minus cos θ। এতিয়া কি কৰিলোঁ আমি? ইয়াৰ পাছত sin θ টো আমি কমন ল'লোঁ। sin θ কমন লোৱাৰ পাছত ইয়াত কি থাকিব? sin θ ঠাইত কি থাকিব? 1 থাকিব আৰু 2 sin cube θ ঠাইত কিমান থাকিব? 2 sin square θ। একচুৱেলি কমন লোৱা মানে কি? যেটো বস্তু কমন লোৱা যাব, ইয়াত যেনেকৈ sin θ কমন লোৱা গৈছে, প্ৰথমতে কাৰ পৰা ল'লোঁ? ইয়াৰ পৰা। তাক আমি হৰণ কৰি দিওঁ। কিমান বাৰ যাব? sin θ ৰে sin θ 1 বাৰ যাব আৰু সেইকাৰণে ইয়াত 1 হৈছে। এতিয়া তোমালোকৰ কনফিউজটো দূৰ হৈ যাব কমন লোৱাৰ ক্ষেত্ৰত। একেদৰে ইয়াৰ পৰা আমি sin θ কমন লৈছোঁ, গতিকে ইয়াৰ পৰা sin θ কমন লোৱা মানে কি? sin θ ৰে ইয়াক আমি হৰণ কৰি দিওঁ। sin θ ৰে আমি 2 sin cube θ হৰণ কৰি দিওঁ। কিমান বাৰ যাব? 2 sin cube θ sin θ ৰে 2 sin square θ বাৰ যাব, তেতিয়া 2 sin cube θ হ'ব। অৰ্থাৎ 2 sin square θ বাৰ গৈছে, গতিকে ইয়াত আমাৰ কিমান হৈছে? 2 sin square θ। একেদৰে ইয়াত আমি কি কৰিলোঁ? ইয়াত আছে 2 cos cube θ আৰু minus cos θ আছে। ইয়াৰ পৰা আমি cos θ কমন ল'লোঁ। 2 cos cube θ ঠাইত 2 cos square θ হ'ল আৰু minus cos θ ঠাইত minus 1 হ'ল। তাৰ পাছত আমি কি কৰিলোঁ? sin θ আমি sin θ হিচাপে পাতিলোঁ। ব্ৰেকেট দি আমি কি কৰিলোঁ? 1 minus ইয়াত 2 sin square θ আছে। 2 sin square θ আমি দুটা ভাগত ভাগিলোঁ। মানে কি? 1 minus 2 sin square θ আছে, আমি 1 minus কি কৰিলোঁ? minus sin square θ minus sin square θ কৰিলোঁ। minus 2 sin square θ আমি ভাঙি minus sin square θ minus sin square θ কৰিলোঁ। অৰ্থাৎ ইহঁত দুটাক আকৌ আমি মাইনাছ দুটাক যদি আমি একেলগ কৰি দিওঁ, আমি কিমান পাম? minus 2 sin square θ। এনেকৈ আমি ভাঙি ল'লোঁ। ভাঙি লোৱাৰ কাৰণ নিশ্চয় আছে, এনে আমি নাভাঙোঁ। আৰু সেই কি কাৰণত আমি ভাঙিলোঁ তোমালোকে পাছৰ পৰ্যায়তে গম পাবা। cos θ আমি সেনেকৈ ৰাখিলোঁ, 2 cos square θ minus 1 আমি সেনেকৈ ৰাখিলোঁ। ইয়াৰ পাছত চোৱা, sin θ দি আমি কি কৰিলোঁ? 1 minus sin square θ আমি ব্ৰেকেটৰ ভিতৰত ৰাখিলোঁ আৰু minus sin square θ আমি বেলেগকৈ ৰাখিলোঁ। তাৰপিছত এগেইন আমি ব্ৰেকেট ক্ল'জ কৰিলোঁ। একেদৰে ইয়াত চোৱা, cos θ চোৱা, আমি কি কৰিলোঁ? 2 cos square θ আমি বাহিৰত ৰাখি এই minus 1 যে আছে, 1ৰ ঠাইত আমি কি কৰিলোঁ? 1 মানে আমি জানো sin square θ plus cos square θ, গতিকে 1ৰ ঠাইত আমি sin square θ plus cos square θ ৰাখিলোঁ। এতিয়া চোৱা, sin θ কি? sin θ আমি সেনেকৈ ৰাখি 1 minus sin square θ ঠাইত আমি কি দিলোঁ? cos square θ। কিয় cos square θ দিলোঁ? আমি জানো যে sin square θ plus cos square θ is equal to 1, গতিকে cos square θ is equal to 1 minus কি হ'ব? sin square θ। গতিকে 1 minus sin square θ আমি 1 minus sin square θ ঠাইত আমি cos square θ লিখিব পাৰিম। সেইকাৰণে আমি 1 minus sin square θ ঠাইত আমি cos square θ লিখিলোঁ আৰু minus sin square θ থাকিলে আমাৰ। তলত কি হ'ল? তলত cos θ ইনটু কি থাকিল? 2 cos square θ। এতিয়া এই মাইনাছেৰে ইহঁতক আমি মাল্টিপ্লাই কৰি দিলোঁ। কিমান হ'ল? minus sin square θ, ইয়াত প্লাছ আছিল, মাইনাছে প্লাছে মাইনাছ হ'ল, minus cos square θ হ'ল। ইয়াৰ পাছত চোৱা, ইয়াত sin θ থাকিল আৰু ইয়াত cos θ থাকিল। এইখিনিত কি পালোঁ আমি? cos square θ minus sin square θ পালোঁ। আৰু তলত কি পালোঁ? cos θ
ইয়াত 2 cos square থিটা আছে, ইয়াত মাইনাছ cos square থিটা আছে, অৰ্থাৎ দুটা প্লাছ cos square থিটা আছে, এটা মাইনাছ cos square থিটা আছে। দুটাৰ পৰা এটা গ'লে কিমান থাকিল? এটা cos square থিটা থাকিল, মাইনাছ sin square থিটা থাকিল। এতিয়া চোৱা ইহঁত দুটাটো সমান হ'ল, cos square থিটা মাইনাছ sin square থিটা বাই cos square থিটা মাইনাছ sin square থিটা দুয়ো সমান, গতিকে কটাকটি গ'ল ইহঁত, কটাকটি গ'ল। কটাকটি যোৱাৰ পাছত থাকিল কিমান? sin থিটা বা cos থিটা, sin থিটা বা cos থিটা, sin থিটা বা cos থিটা মানে কিমান? tan থিটা। আল্টিমেটলি কি পালোঁ আমি? আমাৰ কি ৰাইট হেণ্ড ছাইডত যে tan থিটা আমি দেখাব লাগে সেইটো আমি দেখাবলৈ সক্ষম হ'লোঁ, অৰ্থাৎ লেফ্ট হেণ্ড ছাইড যিকোনো ৰাইট হেণ্ড ছাইড আমি দেখাবলৈ সক্ষম হ'লোঁ, এটাকে প্ৰমাণিত হ'ল।